हेलो फ्रेंड्स वेलकम टू माय चैनल मैं ताजनुर आलम और আপোনালোকে চাই আছে তাজনুৰ ব্লগ সো ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰি আহি গৈছো বাজাৰলৈ আৰু বজাৰৰ অৱস্থা এনেকুৱা হৈছে যেন লকডাউন চলি আছে আৰু আপোনালোকে গম পাই আছে যে এতিয়া আমাৰ ৰমজান মাহ চলি আছে আৰু ৰমজান মাহ চলি থকাৰ বাবে মৰ্নিং টাইমত আমাৰ দোকানবিলাক বন্ধ থাকে সো এতিয়া আহিছো সেলুনত চুলি কাটিবলৈ আৰু বাইটিজনে কৈছে টুপিৰ ওপৰতে চুলি কাটিবলৈ আৰু চুলি কটাৰ পিছত 12:30 মান বজাত গুচি গলো ঘৰলৈ ঘৰৰ পৰা আকৌ 2টা মান বজাত আহিছো দোকান খুলিবলৈ আৰু সন্ধিয়া টাইমত ইফতাৰি লোৱাৰ পাছত তাৰাবিৰ নামাজৰ সময় হৈ গল সো লগে লগে দোকানখন বন্ধ কৰি তাৰাবিৰ নামাজ লৈছো পৰি সো এনেদৰে ৰাতি 9টা মান বজাত হাতত এখন ছাতি লৈ অকলে অকলে গৈ আছো ঘৰলৈ আৰু ঘৰলৈ যোৱাৰ সময়ত ৰাতিটো আছিল বহুত এন্ধাৰ আৰু ইফালে অলপ বৰষুণো পৰি দি আছিল আৰু এন্ধাৰৰ মাজতে অকলে অকলে ঘৰত যাওঁতে অলপো ভয় লগা নাই কিয়নো ৰমজান মাহত না আছে শয়তানৰ ডৰ না আছে ভূতৰ ভয় বিশেষকৈ আমি ভূতৰ ভয় নকৰো ৰাতি 12টা লৈকে অকলে অকলে ঘূৰি থাকো আৰু আজিৰ ব্লগটো ভূতৰ লগত ইয়াতেই সমাপ্ত কৰিলো সবে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব ধন্যবাদ।